হয় আপোনালোকে যে দিছে বিষাক্ত সেন্দুৰৰ ফুট এই সেন্দুৰৰ ফুটটো বিষাক্ত কেনেকৈ হ'ল এতিয়া কথাটো নাট্যকাৰেহে গম পাব নাট্যকাৰে তিনিখন নাটক বন্ধ কৰি দিছে গম পাইছেনে আপুনি সেন্দুৰৰ ফুট নাটকৰ নামটো আমি চেঞ্জ কৰিব নিবিচাৰোঁ প্ৰথমে নাটকখন তেওঁ বুলি সম্বোধন এইটো কাৰণে জনাইছোঁ তেওঁলোকে তেওঁ যিখিনি ব্যৱহাৰ কৰে আমি সেইখিনি ব্যৱহাৰ কৰিব নোৱাৰোঁ কালি এটা ভিডিঅ' ক্লিপ চাইছোঁ মোৰ বহুত খং উঠি আছে আজি 1 বছৰে কি কৰিছিলে তেওঁলোকে নাটকৰ নামটোৰ ওপৰত ছমাহ হৈ গ'ল আমি 7-8টা পেণ্ডেল কৰিলোঁ কি কৰি আছিলে তেখেতে আৰু তেখেতে আমাৰ বিষাক্ত সেন্দুৰৰ ফুট নাটকখনত কোনো মুছলিম কোনো হিন্দু ধৰ্মৰ জাতিৰ লগত তেনেকুৱা কোনো নাটকৰ ইয়াত সংস্পৰ্শ নাই প্ৰথমে এইটো কথা ক'ব বিচাৰোঁ আৰু তেখেতে হয়তো নিজৰ গ্লেমাৰ কাৰণে এইখিনি কৰিব বিচাৰিছে আমি নাটকৰ নামটো চেঞ্জ কৰিম দৰকাৰ হ'লে তেওঁ নাটকখন কি তেওঁ আমাৰ লগত আহিব লাগিব আমি তেওঁকো সোধাই নেৰোঁ এটা কথা তেওঁ চবকে কৰিব পাৰে কিন্তু আমাক কৰিব নোৱাৰে মই এটা কথাই ক'ব বিচাৰিছোঁ নাম চেঞ্জ হ'ব তেওঁ আহক ইয়াত আমাৰ লগত বহিব লাগিব মুখামুখি হওক তেওঁক মাতিছোঁ ইয়াৰ পৰাই তেওঁক মাতিছোঁ আহক তেওঁক 24 ঘণ্টা আমি 2 ঘণ্টা সময় দিছোঁ তেওঁ ইয়াত আহক ৰাজাগড় পেণ্ডেলক 2 ঘণ্টা সময় দিছোঁ তেওঁ আহক তেওঁক 24 ঘণ্টা দিছে আমি তেওঁক 2 ঘণ্টা সময় দিছোঁ মই দিছোঁ আহক মোৰ লগত প্ৰতিবাদ কৰক সি প্ৰয়োজকে এখন নাটক কৰিবলৈ কিমান তেওঁ নটো নাজানে মই তেওঁক চেলেঞ্জ কৰিছোঁ আহক 2 ঘণ্টাৰ ভিতৰত তেওঁ আমাৰ পেণ্ডেলত আহক একচুৱেলি প্ৰকৃত ঘটনা বুলি ক'লে কালি হঠাৎ ভিডিঅ' এটা পালোঁ প্ৰয়োজক ডাঙৰীয়াক তেওঁ ধৰ্ম চৰ্ম কিন্তু এই নাটকখনৰ নাই কোনো কথাই নাই ধৰ্মৰ লগত এগৰাকী নাৰীৰ পবিত্ৰ সেন্দুৰখিনি কিয় বিষাক্ত হয় এইখিনি চবেই জানে সমাজত এটা প্ৰচলিত হৈ আহিছে কাৰণে হৈ আহিছে তেওঁ নাটকখন চাবই লাগিব কিন্তু আমাৰ নাটকখনৰ কোনো ধৰ্ম হিন্দু মুছলিম এখন কোনো তাত একো নাই তেওঁ নাটকখন চৌকি আৰু গোটেইবিলাকে 7-8টা পেণ্ডেল আমাৰ ৰাইজে আদৰি লৈছে যদি তাত কিবা এটা বেয়া থাকিলেহেঁতেন ৰাইজে ক'লেহেঁতেন যে নাটকখন আপোনালোকে চেঞ্জ কৰি দিব বা নাটকৰ নামটো আমাক ৰাইজে হেল্প কৰিছে ৰাইজে সহায় কৰিছে তেওঁ কোন আৰু দৰ্শকে যদি আমাক কয় দৰ্শকৰ ৰাইজৰ ওপৰত কোনো ক'ব নোৱাৰে ৰাইজে যদি কয় যে নাটকখন বেয়া হৈছে নাটকৰ নামটোৰ ওপৰত কিবা এটা প্ৰভাৱ পৰিছে নাটকৰ নামটো চেঞ্জ কৰি আমি কৰিবলৈ সাজু কিন্তু তেওঁ কোন হ'ব পাৰে আৰু এনে সাধাৰণ মই চিনি নাপাওঁ কোন হয় চিনি নাপাওঁ কিন্তু এনেকুৱা এটা সাধাৰণ সৰু ল'ৰা মই তেওঁ বুলি এইটো কাৰণে সম্বোধন কৰিছোঁ তেওঁলোকে আমি মানুহ হ'ব নোৱাৰোঁ তেওঁক মই এইটো কথাই কৈছোঁ সকীয়াই দিছোঁ এনেকুৱা যাতে দুনাই কোনো থিয়েটাৰৰ লগত নপৰক আৰু যদি তেওঁ মোক বিচাৰে আহিব পাৰে ৰাজাগড় আহক আমি মুখামুখি হওঁ ইতিমধ্যে তেওঁ সেই মানুহজনে ভ্ৰাম্যমাণৰ কেইবাখনো নাটকৰ ইতিমধ্যে নাম চেঞ্জ কৰা বুলি নিজকে জাহিৰ কৰিছে এই ক্ষেত্ৰত আপোনালোকৰ ভ্ৰাম্যমাণ সন্থা বা ভ্ৰাম্যমাণ জগতৰ কি প্ৰতিক্ৰিয়া প্ৰদান কৰে একচুৱেলি আমি আলোচনা এটা প্ৰয়োজন ডাঙৰীয়াৰ লগত আমি আলোচনা কৰাৰ কথা আছিল তেওঁ যিখিনি প্ৰয়োজন ডাঙৰীয়া ভাবুকি দিছে যে পেণ্ডেল জ্বলাই দি ইমানখিনি সাহস তেওঁ ক'ত পালে তেওঁৰ ওপৰত ডেফিনেটলি আমি এজাহাৰ দাখিল কৰিম আমি কথা পাতিম এজাহাৰ দাখিল কৰিব লাগিব তেওঁ কাৰণে 10-20টা 15টা 100টা ল'ৰা লৈ আহি তেওঁলোকে কিবা এটা কাম কৰি দিব তাৰ আগতে আমি তেওঁৰ ওপৰত এজাহাৰ দাখিল কৰিম তেওঁক বিচাৰি উলিয়াব ক'বলৈ বাধ্য ইতিমধ্যে তেওঁ নিজে ফোন কৰি নিজে ভাইৰেল কৰিছে এই ক্ষেত্ৰত আপোনালোকে নিমাত 24 ঘণ্টা হ'ব একচুৱেলি আমি ৰাতি গম পাইছোঁ আমি নিমাত নহয় আমি ৰৈ আছোঁ তেওঁ যিটো কালি ভাইৰেল ভিডিঅ' আছিলে সেইটো আজি পাইছোঁ আজি আমি কমেণ্ট কৰিছোঁ তেওঁ কমেণ্টত তেওঁ আমাক তেওঁ আমাৰ নাম্বাৰ লৈছোঁ আমি তেওঁক কথা পাতিম আমি ভয় এইটো কাৰণে কৰা নাই আমি ভয় এইটো কাৰণে কৰা নাই যে আমি তাত কোনো এখন এই নাটকখনত কোনো এটা বেয়া বস্তু কোনো বেয়া হেৰি নাপায় জাষ্ট এটাই সমাজক আমি দেখুৱাব বিচাৰিছোঁ যে এগৰাকী নাৰীৰ পবিত্ৰ সেন্দুৰখিনি অপবিত্ৰ কি কাৰণে কৰিছে নাটকখনৰ উদ্দেশ্যটো এতিয়া থৈ দি আমি যদি ক'ব যাওঁ সামাজিক মাধ্যমত একেবাৰে ভাবুকি দিছে যে পেণ্ডেল আপোনালোকৰ সেইটোকে আমাৰ খং উঠিছে আমি ব্যৱস্থা লোৱা নাই তেওঁলোকে আমি আহিছোঁ আমি একচুৱেলি যোৱাটো পেণ্ডেল হৈ যায় সেইকাৰণে আহিছোঁ ইয়াত আমি এতিয়া আলোচনা কৰিম প্ৰয়োজক ডাঙৰীয়াৰ লগত যে তেওঁৰ ওপৰত আমি এজাহাৰ দাখিল কৰিম আমি থানাত কেছ দিম তেওঁৰ ওপৰত চাওঁ তেওঁ যদি আমি এইখিনি আমাক উঠাই ল'ব লাগিব তেওঁ স্পষ্টীকৰণ দিব লাগিব যে মোৰ ভুল হৈ গ'ল
বাছ আৰু তেওঁ 24 ঘণ্টা দিছে আমি 2 ঘণ্টা দিছোঁ আহক পোনপ্ৰথমে সমূহ অসমবাসী ৰাইজক আমাৰ লুইতপুৰীয়া থিয়েটাৰৰ তৰফৰ পৰা সেৱা জনাই আজিৰ এই প্ৰেছ মিটত আহিছোঁ আপোনালোকক কেইষাৰমান কথা ক'ম বুলি আমি প্ৰেছ মিটটো আয়োজন কৰিছোঁ পোনপ্ৰথমে মই যোৱাকালি প্ৰায় 7:15 মোৰ তালৈ এটা ফোন আহিছিলে অংশু কাইট পাঠক তেখেতে নিজকে এজন সনাতন হিন্দু সেনানীৰ এজন প্ৰচাৰক বুলি কৈছে তেখেতৰ কথামতে আমাৰ 2022-23 চনত লুইতপুৰীয়া থিয়েটাৰৰ মঞ্চত চলি থকা এখন নাটক বিষাক্ত সেন্দুৰৰ ফুট এই নাটকখনত তেওঁৰ নামটোত অবজেকশ্যন আছে তেখেতসকলে এই বিষাক্ত সেন্দুৰৰ ফুট নাটকখনত অবজেকশ্যন কৰাৰ অৰ্থে আমি নাট্যকাৰৰ লগত লগ লাগি তেখেতসকলৰ যি অবজেকশ্যন এইটো আমি শ্ৰদ্ধা জনাই আমি নাটকৰ নামটো পৰিৱৰ্তন কৰাৰ কাৰণে আমি সিদ্ধান্ত লৈছোঁ আমি পৰৱৰ্তী সময়ত আমি এই নামটো নিৰ্ধাৰণ কৰি আমি ঘোষণা কৰিম দ্বিতীয়তে মই যোৱাকালি যি ফোন এই ফোন কলৰ বিষয়ে আপোনালোকক কেইষাৰমান কথা জনাবলৈ ইচ্ছা কৰিছোঁ যে এজন হিন্দু সংগঠনৰ নেতা তেখেতে যেনেধৰণে মোক কালি ফোন কৰিছে তেখেতৰ সেই ব্যৱহাৰ কথা প্ৰসংগটো ইমানেই দুখ লগা তেওঁ এক প্ৰকাৰে মোক ধমকি মাৰি কথাটো কৈছে বৰ্তমান মই লুইতপুৰীয়া থিয়েটাৰৰ প্ৰযোজক লগতে মই এজন চিকিৎসক আৰু বড়ো সম্প্ৰদায়ৰ এজন ব্যক্তি মোৰ নিজা ভাষা নিজা সংস্কৃতি আছে তথাপিও মোৰ অসমীয়া ভাষা অসমীয়া সংস্কৃতিৰ প্ৰতি অগাধ মৰম অগাধ আকৰ্ষণ থকাৰ কাৰণে লুইতপুৰীয়া যি অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ এই থিয়েটাৰখন খুলি লৈছোঁ অসমীয়া সংস্কৃতিৰ উত্তৰণৰ কাৰণে কাম কৰি আছোঁ লগত প্ৰায় 100টা পৰিয়াল লৈ অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে লুইতপুৰীয়া থিয়েটাৰ আগবঢ়াই লৈ যোৱাৰ কাৰণে আগবাঢ়ি আহিছোঁ ৰাইজে সমৰ্থন দিছে ৰাইজে মৰম স্নেহ দিছে যোৱা 5টা পেণ্ডেলত ৰাইজৰ যি মৰম স্নেহ পাইছোঁ আমি সঁচাই আপ্লুত হৈছোঁ কিন্তু দুৰ্ভাগ্যজনক কথা যে আমাৰ হিন্দু ধৰ্মৰ বিশ্বত এটা সভ্য সমাজ এই সমাজৰ এটা সংগঠনৰ এজন শীৰ্ষ নেতা তেখেতৰ যি বক্তব্য তেখেতৰ যি ধমকি কথাখিনি মোৰ হজম হোৱা নাই মোৰ অন্তৰখন চুই গৈছে যে কিয় তেনেকা ব্যৱহাৰ কৰিলে যদি তেখেতৰ কিবা অবজেকশ্যন আছে এই অবজেকশ্যনখিনি তেওঁ যদি মোক ভাল ধৰণে যদি তেওঁ মোৰ ওচৰত উপস্থাপন কৰিলে হয় তেতিয়া মই আনন্দিত হ'লোহেঁতেন কাৰণ নাটকখন মই আজি হোৱা নাই নাটকখনৰ জন্ম আজিৰ পৰা প্ৰায় 6 মাহ আগত হৈছে আমাৰ পোষ্টাৰ ওলাই গৈছে 6 মাহ আগত প্ৰচাৰ হৈছে ফেচবুক বিভিন্ন সংবাদ মাধ্যমত ওলাই গৈছে তেতিয়া তেওঁলোকে কোনো ধৰণৰ অবজেকশ্যন দিয়া নাছিল কিন্তু যোৱা 5টা শ্ব' যোৱাৰ পিছত আমাৰ নাটকখন তেওঁলোকে অবজেকশ্যন কৰিছে যে নাটকৰ নামটো পৰিৱৰ্তন কৰিব লাগে নো ডাউট আমি তেখেতসকলৰ আহ্বানটো আমি মানি লৈছোঁ আমি নাটকৰ নামটো পৰিৱৰ্তন কৰাৰ কাৰণে আগবাঢ়িছোঁ আৰু পৰৱৰ্তী সময়ত আমি নাটকৰ নামটো পৰিৱৰ্তন কৰিম কিন্তু আমাৰ দুখৰ বিষয়ে আমি এটা কথা ক'ব লাগিব যে আমাৰ 100টা পৰিয়াল চলি আছে এই ভ্ৰাম্যমান থিয়েটাৰত যে আমাৰ 3-4 মাহ আগতে আমাৰ 80টা কমিটিৰ কাৰণে আমি ফ্লেক্স ছপোৱা গৈছে দুখনকৈ আৰু সেইবিলাকত নামবিলাক ওলাই গৈছে পোষ্টাৰ ওলাই গৈছে প্ৰায় আমাৰ 4-5 লাখ টকা খৰচ হৈ গৈছে গতিকে সেইটো এটা আমাৰ চিন্তনীয় বিষয় গতিকে তেনেকুৱা ক্ষেত্ৰত যেন তেখেতসকলে আমাক কিছু ৰেহাই দিয়ে সেইটো কাৰণে তেওঁলোকক অনুৰোধ জনাইছোঁ যে আমাৰ এইবিলাক বস্তু যেন তেওঁলোকে ধৰি নাথাকে তৃতীয়তে মই এটা কথা মই ৰাইজক উদ্দেশ্যি আমাৰ নাটকখনৰ বিষয়ে জনাব বিচাৰিছোঁ যে বিষাক্ত সেন্দুৰৰ ফুট আমি নাটকখন কি কাৰণত নিৰ্বাচন কৰিছিলোঁ আমি কৰা নাই নাট্যকাৰে কৰিছিলে নাট্যকাৰে দিয়াৰ ধৰণে আমি লৈছোঁ নাট্যকাৰৰ সূক্ষ্ম চিন্তাৰে তেখেতে নাটক সৃষ্টি কৰিছে বিষাক্ত সেন্দুৰৰ ফুট যোৱা 5টা পেণ্ডেলৰ ৰাইজৰ অগাধ সঁহাৰি পাইছে নাটকখনত ৰাইজে যিমান মৰম দিছে আমি নিজে আপ্লুত হৈছোঁ
নাটকখন সঁচাই আমি নিজেও চাই অনুভৱ কৰিছোঁ কেতিয়া আমাৰ হিন্দু ধৰ্মৰ নাৰীয়ে কপালত আৰি লোৱা পবিত্ৰ সেন্দুৰখিনি কেতিয়া বিষাক্ত হয় সেই বস্তুখিনি স্পষ্টকৈ নাটকখন উপভোগ কৰাৰ পিছত আমি অনুভৱ কৰিব পাৰোঁ কাৰণ নাৰীয়ে যেতিয়া পবিত্ৰ বুলি সেন্দুৰৰ ফুটটো কপালত লয় সেই সেন্দুৰৰ ফুট যিজন ব্যক্তিৰ নামত লয় যিজন ব্যক্তিৰ আঙুলি দি লগাই দিয়া হয় সেইখন আঙুলি দি যেতিয়া চিগাৰেট টুকুৰা লয় সেই নাৰীগৰাকীৰ গাত জ্বলাই দিয়া যায় যেতিয়া বেলটেদি সেইখন হাতেৰে সেই নাৰীগৰাকীক পিটি পিটি জীৱনটো ঘূণীয়া কৰি পেলায় তেতিয়া সেই নাৰীগৰাকীৰ কি অৱস্থা হ'ব পাৰে কিমান কি ভয়ানক অৱস্থা হ'ব পাৰে সেই বস্তুটো উপস্থাপন কৰিবৰ কাৰণে নাট্যকাৰে প্ৰচেষ্টা কৰিছে আৰু দৰ্শকে নাটকখন খুব সুন্দৰকৈ লৈছে গতিকে নাটকৰ নাম নিৰ্বাচনত বহুত ডাঙৰ ভুল হোৱা বুলি মই অনুভৱ নকৰোঁ কাৰণ হয় আমাৰ হিন্দু ধৰ্মৰ সেন্দুৰখিনি পবিত্ৰ হয় কিন্তু সেই সেন্দুৰো কেতিয়াবা বিষাক্ত হৈ পৰে আৰু বিষাক্ত হোৱাৰ কাৰণ আমি নাটকখন চালেহে গম পাম তথাপিও আমি নাটকৰ নামটো তেখেতসকলক শ্ৰদ্ধা জনাই নামে পৰিৱৰ্তন কৰিছোঁ আৰু আমাৰ যিখিনি আহ্বায়ক সমিতি আছিল ৰাইজ আছিল তেখেতসকলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে আমি নাটকৰ নাম পৰিৱৰ্তন কৰিলেও আপোনালোকে যেন আমাক দায়দক নধৰে এটা সংগঠনৰ দাবী অনুযায়ী আমি নাটকৰ নামটো পৰিৱৰ্তন কৰিব খুজিছোঁ গতিকে বিশেষ নকওঁ এইখিনিতে বেছি বিতৰ্ক কৰিব বিচৰা নাই মাত্ৰ আমাৰ অন্তৰৰ বেদনাখিনি তেওঁলোকক জনাইছোঁ কাৰণ মই এজন একদম সহজ সৰল মানুহ এজন মানে অগাধ সংস্কৃতিৰ প্ৰতি বিশ্বাস আছে মৰম আছে কাৰণে মই ওলাই আহিছোঁ গতিকে মোৰ লগত ভালকৈ একদম স্পষ্টকৈ সন্মুখত বহি ভালকৈ যদি ব্যৱহাৰ কৰি কথা পাতে আমি যিকোনো সিদ্ধান্ত সলনি কৰিব পাৰোঁ গতিকে আশা ৰাখিছোঁ ভৱিষ্যতত তেনেকুৱা যদি কিবা সমস্যা ওলায় তেখেতসকলে আমাক ভাল ধৰণে লগ কৰি ভাল ধৰণে কথা পাতি গতিকে নিষ্পত্তি কৰিব বুলি মই আশা ৰাখিছোঁ বেছি নকওঁ আমাৰ লগত আমাৰ শ্ৰদ্ধাৰ এজন জ্যেষ্ঠ অভিনেতা আছে তেখেতে নিজেই নাটকখন কৰি আছে গতিকে তেখেতৰ দুআষাৰ মই আশা কৰিম অস্তিত্ব কি থাকিব যিহেতু আপোনাৰ মাৰ্কেটত সোমাই গৈছে এই নাটকখন কিবা অস্তিত্ব থাকিব নেকি যদি প্ৰত্যেকটো মুহূৰ্তত আপোনাক চেঞ্জ কৰিব দিয়ে তেতিয়া আপোনাৰ অস্তিত্ব থাকিব নেকি এই নাটকখনত সেইটোতো সম্ভৱ নহয় কাৰণ এটা বছৰৰ কাৰণে আমি সম্পূৰ্ণ 1.5 মাহ নাটকখন ৰিহাৰ্চল কৰি কিনে আমি ওলাই আহিছোঁ নাটকৰ সংলাপ কিবা পৰিৱৰ্তন কৰি দিলে সেইটো সম্ভৱ নহয় কাৰণ এখন নাটক বহুত কষ্টৰ ফলত সৃষ্টি হয় নাটকখন আগবাঢ়ি যায় গতিকে আমি আশা কৰোঁ তেখেতসকলক তেনেকুৱা ধৰণৰ আমাক প্ৰেছাৰ নিদিব কাৰণ তেখেতসকলেও কিছুমান বস্তু উপলব্ধি কৰা উচিত যে ভ্ৰাম্যমান কেনেকৈ জীয়াই আছে ভ্ৰাম্যমান যোৱা 2 বছৰ 2 দিনৰ পিছত কেনেকৈ ভ্ৰাম্যমান চলি আছে গতিকে এইবিলাক কথা তেওঁলোকেও অনুভৱ কৰি বুলি আশা মই নিজে ৰাখিছোঁ এটা কথা উল্লেখ কৰিছিল যে ভাবুকি প্ৰদান কৰা বুলি কৈছিল কেনেধৰণৰ ভাবুকি প্ৰদান কৰিছে তেখেতে কৈছে যে মই ইতিমধ্যে 3-4খন নাটক মানে চেঞ্জ কৰাইছোঁ সূৰ্য থিয়েটাৰৰ মই মঞ্চ ভাঙিছোঁ গতিকে আপোনালোকে যদি নাটকৰ 24 ঘণ্টাৰ ভিতৰত যদি নাটকৰ নাম পৰিৱৰ্তন নকৰে তেতিয়া মানে কি পৰ্যায়লৈকে যাব পাৰোঁ তাৰ কাৰণে আপোনালোকে সাজু থাকক যেহেতু আপুনি নাটকখন মাৰ্কেটত পঠাই দিছে বা চবচে কোনে আপোনাৰ নাটকখন মানে প্ৰচাৰ হৈছে এই নাটকখন সলনি কৰাৰ ওপৰত হয়তো যি প্ৰচাৰ বেনাৰত ক্ষতিসাধন কৰিব পাৰে আপোনাৰো লক্ষ লক্ষ টকা খৰচ হৈছে এই ক্ষতিপূৰণটো আপুনি বিচাৰিবনে কি ক'ব এই ক্ষেত্ৰত সেইকাৰণে মই তেখেতৰ লগতো যোৱাকালি কথোপকথনত কথাটো কৈছোঁ যে আজিৰ পৰা প্ৰায় 6-7 মাহ আগতে আমি নাটকৰ নাম প্ৰকাশ কৰিছোঁ বিভিন্ন সংবাদ মাধ্যমত বিভিন্ন ছ'চিয়েল মিডিয়াত মানে প্ৰচাৰ হৈ গৈছে তেতিয়া তেওঁলোকে কোনো ধৰণৰ অবজেকশ্যন কৰা নাছিল কিন্তু হঠাৎ যোৱা 5টা পেণ্ডেল ওলাই যোৱাৰ পিছত তেখেতসকলে অবজেকশ্যন কৰিছে তাৰ ফলতো আমাৰ যথেষ্ট ক্ষতি হৈছে সেইটো ক্ষতি আমি গুণি তেওঁলোকক হিচাপ দিব নোৱাৰোঁ সেইকাৰণে অনুৰোধ এটা ৰাখিছোঁ আমাৰ অলৰেডি 80টা কমিটিক আমি ফ্লেক্স দিয়া গৈছে পোষ্টাৰ দিয়া গৈছে সেইখিনি কথা তেওঁলোকে যেন আমাক অবজেকশ্যন নকৰে কাৰণ এইখিনি যদি আমি নতুনকৈ বনাব যাওঁ তেতিয়া আমাৰ আৰু প্ৰায় মানে 4-5 লাখ টকা খৰচ আছে গতিকে এইখিনি খৰচ বৰ্তমান সময়ত আমি কৰিব পৰা অৱস্থাত নাই নহ'লে আমাৰ যিখিনি 100টা পৰিয়াল থিয়েটাৰত জড়িত হৈ আছে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব কাৰণ তেখেতসকলে
পৰিয়াল চলাব লাগিলে আমাৰ থিয়েটাৰৰ যিখিনি টকা পইচা সেইখিনি দি তেওঁলোকে পৰিয়াল চলাব লাগিব গতিকে এইবিলাক ক্ষেত্ৰত তেওঁলোকে আৰু বিধি পথালি নিদিব বুলি মোৰ আশা তেখেতে মোক কৈছিলে মানে সনাতন হিন্দু সেনা তেনেকুৱাকৈ নাম এটা কৈছে সনাতন হিন্দু লাচিত সেনা তেনেকুৱা এটা সংগঠনৰ নাম কৈছে তেখেতৰ নামটো মই পিছত গম পাইছোঁ অংশু কাইট পাঠক আৰু এটা কথা মই কওঁ তেখেতে মোৰ লগত কথা পাতিছে কথা পতাৰ প্ৰায় 15-20 মিনিট পিছতে মোৰ লগত যিটো ৰেকৰ্ডিং কথোপকথনৰ যিটো ৰেকৰ্ডিংটো তেওঁ ফেচবুকত এৰি দিছে যাৰ কাৰণে মই নিজকে বৰ দুখ পাইছোঁ কাৰণ তেখেতৰ লগত যিখিনি কথা পাতিছোঁ তেওঁৰ লগত মই তেখেতক বাৰে বাৰে কৈছোঁ যে মই নাট্যকাৰৰ লগত আলোচনা কৰিব লাগিব তেখেতকো কৈছোঁ আপুনি নাট্যকাৰৰ লগত কথাটো পাতক তাৰপিছত নাটকৰ নামটো পৰিৱৰ্তন কৰিম আৰু 24 ঘণ্টা সময় যিহেতু দিছোঁ 24 ঘণ্টাৰ ভিতৰত যদি মই পৰিৱৰ্তন নকৰিলোঁ হয় নাটকৰ নামটো বা মই কোনো সিদ্ধান্ত নললোহেঁতেন তেখেতে কিবা ব্যৱস্থা ল'ব পাৰিলে হয় কিন্তু তেখেতে 24 ঘণ্টা নহওঁতে 15 মিনিট পিছতে কি উদ্দেশ্য লয় কি কাৰণত তেওঁ ফেচবুক ছ'চিয়েল মিডিয়াত এৰি দিছে সেই কথাটোহে মই বুজি নাপালোঁ এতিয়ালৈকে আলোচনা চলি আছে নাট্যকাৰৰ লগত আলোচনা চলি আছে বিষাক্ত সেন্দুৰৰ ফুট বিষাক্ত শব্দটো কাটি কিনে আমি বেলেগ এটা শব্দ ব্যৱহাৰ কৰিব চেষ্টা কৰিছোঁ নাটকখন যিহেতু গোটেই ভিতৰৰ নাটকখনৰ কাহিনীৰ লগত শব্দ এটা মিল খাব লাগিব সেইকাৰণে নাট্যকাৰে অলপমান সময় লৈছে আমি এদিনৰ ভিতৰত আমি ঘোষণা কৰি আমাৰ ডিজাইন আমি চেঞ্জ কৰিম নাট্যকাৰে অলৰেডি মোৰ লগত যোৱাকালিও ৰাতিয়ে কথা পাতিছে তেখেতে কৈছে নাটকৰ বিষয়বস্তু হিচাপে তেওঁ অবজেকশ্যন কৰিব লগা কোনো বস্তু নাছিলে নাটকৰ নামটোত কিন্তু যদি কোনোবা হিন্দু ধৰ্মৰ আঘাত আনা যদি অনুভৱ কৰিছে তেনেহ'লে আমি নিশ্চয় পৰিৱৰ্তন কৰিম তেখেতসকলৰ কথাত আমি শ্ৰদ্ধা জনাই আমি পৰিৱৰ্তন কৰিম যেহেতু এটা মানে সনাতন হিন্দু মুছলমান সংগঠন বুলি ক'লে ভাবুকি প্ৰদান কৰিছে গতিকে আপুনি কিবা আইনৰ ব্যৱস্থা ল'ম বুলি ভাবিছে এতিয়ালৈকে মই আইনৰ ব্যৱস্থাৰ কথা চিন্তা কৰা নাই আইনী ব্যৱস্থা নকৰোঁ কিন্তু আমি বাৰে বাৰে অনুৰোধ কৰিছোঁ যে আমাৰ যিখিনি পোষ্টাৰ বেনাৰ ওলাই গৈছে তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে যেন আমাক বিধি পথালি বেছিকৈ নিদিয়ে আৰু নাটকৰ বিষয়বস্তুৰ ওপৰত ভিতৰৰ যিটো বিষয়বস্তুৰ ওপৰত তেওঁলোকে যেন বেছিকৈ হস্তক্ষেপ নকৰে সেইটোৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাম যিহেতু নাটকৰে আপোনাৰ নাটকখন দিছে এই ক্ষেত্ৰত আপোনাৰ কোনো আপোনাক ভাবুকি দিছে আপুনি কিবা ব্যৱস্থা লৈছে আইনী ব্যৱস্থা লৈছে নেকি এতিয়ালৈকে মই মানে তেনেকুৱা ব্যৱস্থা একো লোৱা নাই যিহেতু তেওঁ নিজকে হিন্দু সংগঠনৰ মই নিজেও হিন্দু ল'ৰা এজন গতিকে হিন্দু সংগঠনৰ নেতা বুলি তেওঁ পৰিচয় দিছে কিন্তু মোৰ এটা কথাতে দুখ লাগিছে যে তেখেতৰ ব্যৱহাৰ খুব মানে বেয়া আছিলে এটা সংগঠন আমাৰ সভ্য হিন্দু সমাজৰ এজন সংগঠনৰ নেতা হিচাপে তেনেকুৱা ব্যৱহাৰ আমাৰ কাৰণে গ্ৰহণযোগ্য নহয় কাৰণ আমি ইমান বেয়া ব্যৱহাৰ আমি কাকো নকৰোঁ আৰু ইমান বেয়া ব্যৱহাৰ আমি কাৰোৰ পৰা আশা নকৰোঁ এখন মানে ভ্ৰাম্যমাণ প্ৰযোজক তথা এজন চিকিৎসক হিচাপে যিজন সনাতন মানে ভাবুকি প্ৰদান কৰে আপুনি এই মঞ্চৰ পৰা একদম কি আহ্বান জনাব তেওঁ আহ্বান জনাম তেওঁ যিহেতু এটা সংগঠন চলাইছে তেওঁ নিজকে প্ৰচাৰক বুলি কৈছে সংগঠনৰ প্ৰচাৰক যদি হয় তেতিয়া এনেকুৱা ব্যৱহাৰেদি সংগঠনৰ প্ৰচাৰক হ'ব নোৱাৰে কাৰণ হিন্দু বৰ সভ্য সমাজ হয় সভ্য আমাৰ ভাৰতীয় সভ্যতা আছে আমাৰ হিন্দু মানুহৰ অন্তৰখন কোমল হয় এনেকুৱা ব্যৱহাৰেদি হিন্দু সমাজ প্ৰতিনিধিত্ব কৰিব নোৱাৰে বুলি মই আশা কৰোঁ তেতিয়াতো আইনী ব্যৱস্থা ল'বলৈ মই বাধ্য হয় এনেকুৱা মাজে মাজে দুই এটা ভাবুকি আহি থকা বুলি শুনি থাকোঁ আচলতে ভাবুকি এইটো আলোচনাৰ মাধ্যমে কোনোবা সংগঠনে ক'ৰবাত কৰক আমি সলনি কৰিম আমিতো যুদ্ধ দিবলৈ যাব নোৱাৰোঁ 100টা পৰিয়ালে পেটৰ দায়ত আমি ইয়াত লাগি আছোঁ অসমীয়া শিল্প সাহিত্য সংস্কৃতিৰ মাজত লাগি আছোঁ ইয়াৰ পাছত এনেকুৱা যেতিয়া কথাবোৰ আহিলে বেয়া লাগে পৰ্যক ডাঙৰীয়াই মূল কথাখিনি গোটেইখিনি ক'লেই বিশেষ মোৰ ক'বলগীয়া নাই মই এইটোহে কৈছোঁ কাৰোবাৰ যদি আমাৰ এনেকুৱা তেখেতসকলে সহজভাৱেৰে মীমাংসিত মনৰ ভাৱ এটা লৈ আলোচনাত বহক আমি সকলো সমস্যা তেনেকৈ সমাধান কৰিব লাগিব হয় ভাবুকিৰে পৃথিৱীত একো সমস্যা শান্তিৰে সমাধান হোৱা নাই গতিকে মই তেখেতসকলক অনুৰোধ জনাইছোঁ যে কিবা কৰিব লাগে সেইখিনি ভালভাৱে ক'লেও আমি কৰিম কিন্তু তাতে মন
শান্তিৰে সমাধান হোৱাটো মই বিচাৰোঁ। যিহেতু ক'ভিডৰ মহামাৰীৰ কাৰণে পুনৰ আকৌ ভাৰতবৰ্ষক স্তব্ধ কৰাৰ মানে কি প্ৰক্ৰিয়া নেকি বাৰু? সেই প্ৰক্ৰিয়া বুলি মই ক'বলৈ নাযাওঁ, কিন্তু এনেকুৱাবিলাকে যে আমাৰ প্ৰগতিত হেঙাৰ হ'ব সেইটো কথা নিশ্চিত। কাৰণ মানুহখিনিয়ে 2 বছৰ বহি থকাৰ পাছত যিটো আগ্ৰহেৰে থিয়েটাৰ চাম বুলি ওলাই আহিছে, আমাক সঁহাৰি জনাইছে, সেই সঁহাৰিত যেন কিঞ্চিত বাধা পৰিছে এনেকুৱা অনুভৱ এটা কৰিছোঁ। এনেকৈ যদি সঘনাই হৈ থাকে তেন্তে নিশ্চিতভাৱে বন্ধ হৈ যাব। তেতিয়া কাক দুখ দিম? আমি পেটত গামোচা বুলি জীয়াই থাকিব লাগিব। গতিকে তেখেতসকলক অনুৰোধ জনাইছোঁ, শান্তিৰ মাজেৰে আলোচনা কৰি এই সমস্যাবোৰ সমাধান কৰক। আমাক মিছাকৈ ইয়াৰ মাজত টানি কষ্ট দিব নালাগে, ইমানেই কৰোঁ। শ্ৰদ্ধা জনাইছোঁ। বৰ দুখৰ বিষয়ে আচলতে আমাৰ প্ৰযোজক ডাঙৰীয়ালৈ যোৱাকালি যিটো ফোন আহিছিল, আমাৰ থিয়েটাৰত কৰ্মৰত প্ৰতিজন শিল্পী কলা কুশলীয়ে বহুত দুখ পাইছে। আমি আচলতে বহুত কষ্ট কৰোঁ। আমি প্ৰায় 2 মাহ ধৰি কষ্ট কৰিছোঁ, ৰিহাৰ্চেল কৰিছোঁ 1.5 মাহ, আৰু 6 মাহৰ আগতে আমাৰ নাম প্ৰকাশ হৈ গৈছে নাটকৰ। গতিকে তেওঁলোকে সেইখিনি সময়ত কি কৰি আছিলে, আৰু ভাম্যমানৰ ইতিহাসত এনেকুৱা বহুত নাটক হৈ আহিছে, ৰাইজে আদৰি লৈছে। ভাল ভাল মঞ্চত বলীয়া কৃষ্ণৰ নিচিনা নাটক হৈছে, বলীয়া দ্ৰৌপদীৰ নিচিনা নাটক হৈছে, আপোনাৰ বিষাক্ত প্ৰেমৰ শিকলি হৈছে, আৰু বহুত তেনেকুৱা উদাহৰণ আছে। আৰু অসমৰ ৰাইজে সেইখিনি নাটক আদৰি লৈছে। আচলতে কিবা এটা কথা কোৱাৰ আগতে কোনোবা গৈছে, কিন্তু তেওঁ যেনেধৰণে কথা কৈছে তেওঁ আচলতে সেইখন আসনত বহি থাকিব নালাগে মই ভাবোঁ। কাৰণ দলৰ প্ৰচাৰক কিবা বা তেওঁ ইমান এজন ডাঙৰ সংগঠনৰ তেনেকুৱা হ'বলৈ ধৰণটো আৰু সেইখিনি শিকি ল'ব লাগে, তাৰপিছত তেনেকুৱা এখন আসনত বহিব লাগে বুলি মই ভাবোঁ। আৰু আমাৰ পিতৃস্বৰূপ আমাৰ প্ৰযোজক ডাঙৰীয়া তেওঁ নিজা সংস্কৃতি থকাৰ পিছত অসমীয়া থিয়েটাৰৰ কাৰণে ইমান জান প্ৰাণ দি তেওঁ কষ্ট কৰি আমাৰ 100টা পৰিয়ালক আজি পোহপাল দিছে, অকণমান আমাক আৰ্থিকভাৱে অকণমান আমাক চলিব পৰা অৱস্থা কৰি দিছে। আমিও জানো মোৰো মা আছে, মোৰো বা আছে, মোৰো ভণ্টি আছে, কাৰোবাৰ ঘৈণী আছে, তেওঁলোকক পবিত্ৰ সেন্দুৰ লৈ আছে। তেওঁলোকে জানে সেই সেন্দুৰৰ মূল্য কি। হিন্দু ল'ৰা হিচাপে আমিও জানো, হিন্দু যুৱতী হিচাপে আমাৰ সকলোৱে জানে যে সেন্দুৰকণৰ মূল্য কি, সেন্দুৰ কিমান পবিত্ৰ হয়। কিন্তু সেই পবিত্ৰ সেন্দুৰ যে কেতিয়াবা বিষাক্ত হৈ পৰে, আমাৰ নাটকখনৰ জৰিয়তে সেইটোৱে দেখুওৱা হৈ গৈছে। আৰু বিষাক্ত হোৱাৰ ফলত কি হয় বা ভাল মেছেজ এটা কি যাব পাৰে ৰাইজলৈ, আমি তেনেকৈ উপস্থাপন কৰিছোঁ নাটকখন। আৰু হৈ অহা পেণ্ডেলবোৰত আমাক দৰ্শকে ইমান সঁহাৰি দিছে, ইমান মৰম দিছে, আমি সঁচাকৈ সুখী হৈছোঁ। কিন্তু কোনোবা অচিনাকি মানুহে এনেকৈ ফোন কল কৰি পেলাই আমাক ভাবুকি দিব, আমাক ক'ব আপোনালোকৰ পেণ্ডেল আমি 24 ঘণ্টাৰ ভিতৰত নাম সলনি নকৰিলে এনেকুৱা কৰিম। আমি অত্যন্ত দুখ পাইছোঁ, আমি মনত কষ্ট পাইছোঁ। আমি ৰাতি ৰাতি বহুত কষ্ট কৰি নাটক কৰোঁ। নাটক কি বস্তু, এখন মৌলিক নাটক বিষাক্ত প্ৰেমৰ শিকলি, ইমান ধুনীয়া এটা মেছেজ, ৰাইজে কিবা এটা পাইছে, তাত কোনোবা সংগঠনৰ কোনোবা মানুহে তেনেকৈ কৈ দিব, সেইটো আমি এটা হিচাপে আমি ৰৈ দুখ পাইছোঁ। ঠিক আছে, তেওঁ উপভোগ কৰিলেহেঁতেন, তাৰপিছত আমাৰ লগত বহিলেহেঁতেন, ভালভাৱে কথা পাতিলেহেঁতেন যে আপোনালোকৰ এই বস্তুখিনি যদি সলনি কৰিব, আমি ধুনীয়াকৈ আমি তেওঁৰ লগত কথা হ'লোহেঁতেন। কিন্তু এনেকুৱা লাগিছে যেন এই সংগঠনৰ পৰাহে আমালৈ ফোন আহিছে, এতিয়া এনেকুৱা হৈছে তেওঁ ভাবুকিৰ ফলতহে যেন আমি 24 ঘণ্টাৰ ভিতৰত নামটো আমি সলনি কৰিবলৈ বাধ্য হৈছোঁ। গোটেই পৰিৱেশটো তেনেকুৱা হৈ গৈছে। কিন্তু আমি অত্যন্ত দুখিত। অনাগত ভৱিষ্যতে আপোনালোকে এনেকুৱা কাম নকৰিব। অলৰেডি আমাৰ 80-70খন কমিটিয়ে পোষ্টাৰ বেনাৰ পাই গৈছে। তেওঁলোকে আমাক অতি সাদৰেৰে নিমন্ত্ৰণ জনাই আমি জেগাত গৈ বহুত কষ্টেৰে আমি নাটক আমি উপস্থাপন কৰিবলগীয়া হয়। আৰু ভ্ৰাম্যমানটো এনেকুৱা এটা বস্তু গোটেই পৃথিৱীতে বিৰল, আপোনালোকে জানে এটা অনুষ্ঠান। গতিকে সকলোৱে ইমান মৰম কৰে, কিন্তু তাৰপিছত গোটেই আচলতে ইনচাল্ট কৰা হয়। আচলতে চাই কিবা ক'বলগীয়া থাকিলে নাটকখন উপভোগ কৰি তাত কিবা যদি আলোচনা বিলোচনা কৰিব লগা হয়, খেলি মেলি যদি পায়, সেইখিনি কথাৰ আলোচনাৰ মাজেৰে হ'ব লাগে, দ্বাৰা নহয়। গতিকে আমি অত্যন্ত দুখ পাইছোঁ আৰু বিনম্ৰ অনুৰোধ অনাগত ভৱিষ্যত
কোনো শিল্পীকে কষ্ট নিদিয়ে আৰু ভ্ৰাম্যমান থিয়েটাৰক যাতে এনেকৈ ভাবুকি নিদিয়ে যে গৈ 24 ঘণ্টাৰ ভিতৰত পেণ্ডেল ভাঙি দিম, আমি আমুক থিয়েটাৰৰ নাটক বন্ধ কৰি দিছিলোঁ, আপোনালোকেও কৰি দিম। গতিকে এইবোৰ যাতে অনাগত ভৱিষ্যতে নহয়, আমি তাৰে কামনা কৰিছোঁ। ধন্যবাদ। আচলতে আমাৰ লুইতপৰীয়া থিয়েটাৰত এই বছৰ ধ্ৰুৱজ্যোতি শৰ্মাৰ এখন নাটক মঞ্চস্থ হৈ আছে, বিষাক্ত সেন্দুৰৰ ফুট। আচলতে সেন্দুৰৰ ফুটটো লৈ আমি সদায় পবিত্ৰ সেন্দুৰৰ ফুট বুলিয়ে সেইটো গ্ৰহণ কৰোঁ বা সমাজেও তেতিয়াহে বিষাক্ত হয় যদি শাহু শহুৰ অত্যাচাৰ হয়, অত্যাচাৰ, তেতিয়া সেই ফুটটো বিষাক্ত সেন্দুৰৰ ফুট হয়। আমাৰ নাটকৰ মূল উপযোগী হ'ল এইটো, আমি সেন্দুৰৰ ফুটটো বিষাক্ত কৰা নাই, নাটকৰ জৰিয়তে দৰ্শকলৈ আমি এটা মেছেজ দিব বিচাৰিছোঁ। কিন্তু কালি হঠাতে সনাতনী বীৰ হিন্দু সেনা নামৰ এটা সংগঠনৰ প্ৰমুখ এইজন আংছ কাইট পাঠক, আপোনালোকক মই ইয়াত দেখাই দিছোঁ ল'ৰাজনৰ ফটো, এইজন আংছ কাইট পাঠক, তেওঁ সনাতনী বীৰ হিন্দু সেনাৰ প্ৰমুখ বুলি নিজকে ফেচবুকৰ যিটো তেখেতৰ একাউণ্ট আছে তাত উল্লেখ আছে। তাৰপিছত তেখেতে আমাৰ প্ৰযোজক মহোদয়ক হয় ভাবুকি দেখুৱাইছে যে আপোনালোকৰ পেণ্ডেল অমুক কৰিম। তেখেতক মই এই মঞ্চৰ পৰা এইটোৱে আহ্বান জনাওঁ যে অসমত একমাত্ৰ উদ্যোগ, অসমীয়া মানুহৰে উদ্যোগটো জীয়াই ৰখা উদ্যোগটো হ'ল ভ্ৰাম্যমান থিয়েটাৰ। গতিকে আজি 2 বছৰ এই উদ্যোগটো বন্ধ হৈ আছে। আমাৰ শিল্পী কলা কুশলীৰ পানী ধান আচৰা অৱস্থা হৈছে যোৱা 2 বছৰ। কিন্তু এই যিটো বীৰ হিন্দু সেনা আছে তেওঁলোকে ভ্ৰাম্যমানৰ শিল্পীৰ কাৰণে কি কৰিলে আজি? অসমীয়া জাতি আজি নিবনুৱাৰ পথলৈ গতি কৰিছে, মূল্য বৃদ্ধি আমাক পুঙা কৰিছে। সেইবিলাকত মাত মাতিব লাগে। আমি নিজে খেতি বাতি কৰি কেনেকৈ সমাজত এষ্টাব্লিছ হ'ব পাৰোঁ সেইটোত মাত মাতিব লাগে। এটা নাটকৰ নামক লৈ তেওঁ আমাৰ থিয়েটাৰৰ পেণ্ডেল ভাঙি দিব ওলাইছে, কিবা কৰিব ওলাইছে। আৰু তেওঁৰ যিটো ব্যৱহাৰ, আমিও হিন্দু, ময়ো এজন ব্ৰাহ্মণ সম্প্ৰদায়ৰ ল'ৰা হয়, তেওঁক এই মঞ্চৰ পৰাই কৈছোঁ, তেওঁতকৈ আমি বেছি হিন্দু। কিন্তু তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ নিচিনা কোনোবা এজন মানুহৰ তলত আমি হিন্দু জাতিটোক জীয়াই থাকিম। আংছ কাইট পাঠক নহ'লেও হিন্দু ধৰ্ম পৃথিৱীত জীয়াই থাকিব। সনাতনী ধৰ্ম আটাইতকৈ পৃথিৱীৰ পুৰণি ধৰ্ম। সনাতনৰ পিছত হিন্দু সভ্যতাৰ পিছত আমাৰ ধৰ্মটোক হিন্দু জাতি হিচাপে গ্ৰহণ কৰিছে। গতিকে কিংছ কাইট পাঠকে হিন্দু ধৰ্ম ৰক্ষা কৰিব নালাগে। আৰু সেই দলৰ সভাপতি সম্পাদক প্ৰমুখলৈ মোৰ আহ্বান, আপোনালোকৰ এই যিজন কিংছ কাইট পাঠক নামৰ যুৱকক আপোনালোকে প্ৰমুখৰ দায়িত্ব দিছে, তেওঁক প্ৰথমতে ভদ্ৰ ব্যৱহাৰ কৰিবলগীয়া। এটা সংগঠন চলাবলৈ হ'লে মানুহ এজন প্ৰথমতে ভদ্ৰ হ'ব লাগিব। এজন শিক্ষিত মানুহে এটা ভদ্ৰ ব্যৱহাৰ কৰিব। তেওঁ খুব সৰু ল'ৰা আৰু কিন্তু তেওঁৰ ব্যৱহাৰ, তেওঁ অকল মুছলমান হিন্দু মুছলমানৰ কাজিয়া। মই তেওঁৰ লগত ফেচবুকত কমেণ্টত তৰ্কাতৰ্কি হৈছে, কিন্তু তেওঁৰ এটাই কথা, মিয়া গেদাৰ সন্তান, এইবিলাক কিয়? আৰে তুমি হিন্দু সভ্যতা জীয়াই ৰাখা। সকলোৱে কয় হিন্দু খত্ৰেমেহে যদি হিন্দু ৰক্ষা কৰাৰ কাৰণে যুদ্ধ কৰা, বিষাক্ত সেন্দুৰৰ ফুট নাটকৰ নামক লৈ যুদ্ধ কৰি থাকি লাভ নাই। এইখিনিয়ে ক'বলগীয়া কথা। আৰু পুনৰবাৰ মই সেই সংগঠনটোৰ নেতৃত্বলৈ অনুৰোধ কৰিছোঁ, আপোনালোকে ল'ৰাজনক ক্ষমা খোজাওক। কাৰণ এইটো এটা অসমীয়া জাতিৰ উদ্যোগ, অসমীয়া ভ্ৰাম্যমান থিয়েটাৰ পৃথিৱীত বিৰল, কোনো দেশত নাই। আৰু এইটো একমাত্ৰ অসমীয়া মানুহেৰে চলি থকা উদ্যোগ এটা। ইয়াত কোনো বহিৰাগতৰ স্থান নাই, অকল অসমীয়া মানুহ কাম কৰা, ল'ৰাটোৰ পৰা ৰান্ধনীটোৰ পৰা অভিনেতা অভিনেত্ৰীলৈ। গতিকে তেনে এটা উদ্যোগক এনেকৈ ভাবি দিয়াটো উল্লেখ নহয়। আৰু মই এই মঞ্চৰ পৰা অসম চৰকাৰলৈ অনুৰোধ কৰিম, এনেকুৱা যিবিলাক সংগঠন আছে এই সংগঠনবিলাকে আমাৰ হিন্দু জাতিক ৰক্ষা নকৰিলেও হ'ব। হিন্দু এনেই ৰক্ষা হৈ থাকিব পৃথিৱীত। আটাইতকৈ পুৰণি ধৰ্ম হিন্দু, সদায় হিন্দু জয় থাকিব। জয় শ্ৰীৰাম।